আজি আহিছোঁ জেণ্টেল লুক। এয়া হৈছে জেণ্টেল লুক, এয়া অ'নাৰ আয়ুব দা। তো ইয়াতে আহিছোঁ ফাৰ্ষ্ট ইয়াতে মই চুলি কাটিম আৰু বাকী কি কৰিম আপোনালোকক দেখাম। খুব ধুনীয়াকৈ ইয়াতে চুলি কটা হয়। চুলি কটা বুলি নহয়, আচলতে একে হেয়াৰ ষ্টাইলত আপোনালোকে চাব পাৰে। ইয়াতে তেওঁলোকৰ যাৰে নহওক যিকোনো মুখৰ শ্বেপৰ ওপৰত ভিত্তি কৰি তেওঁলোকক ধুনীয়াকৈ সজাই পৰাই চুলিখিনি কেনেকৈ কাটিব লাগিব, কোনটো শ্বেপত তেওঁক ভাল লাগিব, মেল হওক বা ফিমেল হওক কোনো কথা নাই। মোৰ লগত অ'নাৰ আছে, তেওঁ একে হেয়াৰ ষ্টাইল যোনটো চেনেল হয় তেওঁৰ স্বত্বাধিকাৰী আছে। দাদা কি ক'ব আপোনাৰ, কেনেকুৱা লাগিলে আজি মোকো লগ পালে? আচলতে সকলোকে নমস্কাৰ দিছোঁ। আশীৰ্বাদ চেনেল হয় আপোনাৰ? আশীৰ্বাদ হয়, আশীৰ্বাদ। মই বহুত দিন আগৰ পৰা চাই থাকোঁ, চেনেলটো ভাল লাগে আৰু কণ্টেণ্টবিলাক বহুত ধুনীয়াকৈ দিয়ে আৰু ধুনীয়াকৈ কথাবিলাক কয়, উপস্থাপনটো ভালকৈ কৰে, সেইকাৰণে মই চাওঁ। সৰু হওক ডাঙৰ হওক চেনেলটো সেইটো মই নাচাওঁ, মেইন চাওঁ মই কণ্টেণ্ট কি হয়, কেনেকুৱা কি ধৰণৰ। মই চাইছোঁ আপোনাৰ বস্তুখিনি আপোনাৰ বহুত ভালকৈ উপস্থাপন কৰি আছে, সেইকাৰণে মই চাওঁ। আপোনাৰ পৰা কিছুমান আমি শিকিব পাৰোঁ। কিন্তু কথাটো হ'ল, আপোনাক বহুত দিন মই লগ কৰিম বুলি ভাবি আছিলোঁ বা আপুনি লগ কৰিব বুলি ভাবিছিলে। আমি দুটাই এক্সাইটেড হৈ আছিলোঁ পুৰা। আজি ফাইনেলি পাই গৈছোঁ। একচুৱেলি আমি আপোনাৰ লগ পালোঁ, আমি চক্ৰ ছাৰৰ উদ্দেশ্য কৰি আমি লগ পালোঁ। যিহেতু আমি ভাবিছিলোঁ লগ কেতিয়া পাম, আজি ফাইনেলি পাই গ'লোঁ। তো একচুৱেলি হেয়াৰ কাট নকৰে, তেওঁ আহিছে এনে মোৰ লগত ধৰক এনে কথা পাতিব ভাল লাগে। তো মই ক'লোঁ নাই অলপ মিলাই দিওঁ। বহুত মানে চাওক, ভাল মানুহ যে লক্ষণ সেয়া দেখিছেনে? মই এনেই লগ পাবলৈ কথা পাতিবৰ কাৰণে আহিছিলোঁ, তো মোক খুব ধুনীয়া জেণ্টেল লুক এটা দি দিছে। একচুৱেলি জেণ্টেল লুক দিয়াৰ আৰু ৰহস্য আছে, মই ডেছক্ৰিপশ্যনত লিংক দিম বা জনাম কিয় জেণ্টেল লুক বুলি ক'লোঁ। আচলতে সঁচাই মই আগতে এবাৰ কৈছিলোঁ, মানুহজন দেখাত যেনেকুৱা আপোনাৰ ভিডিঅ'বিলাক যিমান ধুনীয়া, তাতকৈ বেছি মনটো তেওঁ ধুনীয়া। ক'ব লাগিব, মুখৰ আগত পুনৰবাৰ প্ৰশংসাও কৰিছোঁ যে এইকাৰণে কৰিছোঁ, সঁচা কথা কৈছোঁ। তো যিহেতু আপোনালোকে চাই আছে গাইজ, মই আজি হেয়াৰ কাটটো কেনেকুৱা কৰিছোঁ আপোনালোকে দাদাক নিশ্চয় কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে। আৰু মই ধুনীয়াকৈ মিলাই দিছোঁ, আপোনালোকে চাব পাৰে। বিফৰ আফটাৰটো ভিডিঅ'ত গম পাই যাব আপোনালোকে। মই ধুনীয়াকৈ শ্বেপ এটা আনি দিছোঁ, মোৰ মতে ভাল লাগিছে। দাদা নিজেও কমেণ্ট দিছে, মোক ভাল লাগিছে। আৰু আপোনালোকেও কমেণ্ট কৰি জনাই দিব। আৰু দাদাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। তো আপোনাৰ মোৰ কথা যিহেতু কৈছে, তথাপিও মই কৈছোঁ, পুনৰবাৰ কৈছোঁ যে একে হেয়াৰ ষ্টাইল আপোনালোকে চাব। তাতে ভিন্ন ধৰণৰ হেয়াৰ ষ্টাইল পাব, হেয়াৰ কাট পাব, হেয়াৰ কালাৰ পাব, আৰু তাতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক উপভোগ কৰিব পাৰে। তো মোৰ চুলি কটা হৈ গ'ল, দেখিলে আপোনালোকে। চুলি কাটিলোঁ, আৰু ইয়াত চুলি কটাৰ বাহিৰে কি হয় দাদা জনাব আপুনি? একচুৱেলি চুলি কটাৰ বাহিৰে হ'লে ইয়াতে আমাৰ হেয়াৰ এণ্ড বিউটিৰ কাম গোটেইখিনি হয়। আমাৰ চব হেয়াৰৰ খালি কাটিলে নহয়, ল'বলগীয়া যতন আছে বহুত। আপুনি ল'বলগীয়া যতনৰ যিমানখিনি পদ্ধতি আছে আপুনি গোটেইখিনি পাব। চাওক, আমাৰ কেমিকেলৰ কাম আমাৰ বেছি হয়। হেয়াৰ কাটটো আপোনাৰ থাকিব, সেইটো বেছিক হয় আমাৰ। প্লাছ ইয়াৰ লগত আমাৰ ল'বলগীয়া যতনৰ যিখিনি কেমিকেল আছে
আপুনি ডাঙৰ পাৰ্লাৰত যিমানখিনি পাব মোৰ ইয়াতো সিমানখিনিয়ে পাব কিয় কাৰণে মোৰ সেই হিচাপত মই কাষ্টমাৰ বনোৱা গৈছে আৰু মই সেইখিনি বস্তু মোৰ শিকা আছে যে মই কি কৰিলে কেনেকুৱা হ'ব যাৰ কাৰণে মই সাজেষ্ট কৰিব পাৰোঁ আৰু সকলোৱে আহে আপোনালোকে আহিব পাৰে আপোনাৰ চুলি কাটাৰ পিছত আপুনি চাব উখি গৰমৰ দিন আছে ডেন্ড্ৰফ হৈ আছে আপোনাৰ ডেন্ড্ৰফ ট্ৰিটমেণ্ট পাব আপোনাৰ কাৰোবাৰ কাৰ্লি আছে চুলিটো সিধা কৰিব লাগে ষ্ট্ৰেট পাব স্মুথনিং পাব আপোনাৰ এভৰি কালাৰ পাব আপুনি কালাৰ বুলি ক'ব গ'লে আমাৰ নৰ্থ ইষ্টত আছে বহুত জায়গা আছে কিন্তু বহুতো কম জায়গা আছে আপনার গ্রে কালার হোক এশ কালার হোক সিলভার কালার হোক এইবিলাক কালার খুব কম আমার অসমত হয় কিহৰ কাৰণে আমাৰ ইণ্ডিয়ান হেয়াৰ লেভেলটো 4 হয় তো ব্ৰাউন হয় আমাৰ নেচাৰেল ব্ৰাউন কক তো আমাৰ সেইকাৰণে আমাৰ ইণ্ডিয়ান হেয়াৰ লেভেলত ইমান ইজিকে কালাৰ নহয় আৰু সেই টাফ কালাৰবোৰ মই একদম ইজিলি আপোনালোকক কৰি দিম আপোনালোকে আহিব পাৰে এভৰিথিং কালাৰ হয় আপোনাৰ আপুনি টেম্পোৰাৰী কালাৰো পাব মোৰ ওচৰত যদি আপোনাৰ শ্বুটিং আছে কিবা প্ৰগ্ৰাম আছে তো আপুনি সেইখিনি বস্তুও পাই যাব কালাৰ স্প্ৰে কালাৰ হওক স্প্ৰে আপোনাৰ ওয়েক্স হওক আপুনি গোটেইখিনি কালাৰৰ আছে এভৰি বস্তু পাই যাব ফেচিয়েল আছে কেৰাটিন ট্ৰিটমেণ্ট আছে আৰু বহুতো বস্তু আছে আপোনালোকে আহিলে নিশ্চয় গমে পাব তো গ্ৰাহকসকল আহিব আমিও জনাইছোঁ আপোনাৰ কাম ভাল হয় সকলো ইতিমধ্যে প্ৰায় গম পাইছে তো কোন জেগাত আছে গুৱাহাটীৰ সেইটো জনাই দিলে বেছি ভাল হ'ব গুৱাহাটী এইটো আপোনাৰ জুৰত আৰজি বৰুৱা ৰোড আপোনাৰ দূৰদৰ্শন কেন্দ্ৰ অপোজিট একদম অপোজিটত আছে একদম ইজি হয় আমাৰ কাৰণ আমি দূৰদৰ্শনটো সকলোৱে গম পাওঁ চিনি পাওঁ আমি সেইকাৰণে আমাৰ লোকেশ্যনটো ভাবোঁ যে একেবাৰে ইজি হয় সকলোৱে গম পাব দূৰদৰ্শন বুলি মাৰিলে গম পায় আজিকালি তো সকলোৱে আহিব এবাৰ ট্ৰাই কৰি চাব সঁচাকৈ পুনৰ আকৌ কৈছোঁ যে খুব ভাল কাম কৰে তো আজিলৈ আহিছোঁ বাই বাই